আজিৰ তাৰিখত এইটো এটা ডাঙৰ প্ৰশ্ন। অসমীয়া কোন? আমি যে কওঁ অসমীয়া মানুহ বুলি, এতিয়া অসমীয়া মানুহ কোন? অসমত থকা সেইখিনি মানুহ যিয়ে অসমীয়া ভাষা কয়, যিয়ে অসমৰ যিটো সংস্কৃতি সেইটো জীয়াই ৰাখিছে, সেইখিনি মানুহেই অসমীয়া নেকি বাৰু? নে অসমীয়াৰ বেলেগ কিবা সংজ্ঞা আছে? মাজে সময়ে দুধুৰ মুধুৰত পৰোঁ। আচলতে অসমীয়াৰ সংজ্ঞা কি? অসমীয়া কোন? অসমীয়া মানুহ কোনবোৰ? যদিহে অসমত থকা সকলো মানুহেই অসমীয়া হয়, তেনেহ'লে অসমত সেই মানুহবোৰৰ মাজত ইমানবোৰ বিভেদ ভাৱ, মতভেদ কিয়? যদিহে অসমত থকা সকলোখিনি মানুহেই অসমীয়া হয়, তেনেহ'লে কি কাৰণত নিজৰ স্বকীয়তা বিচাৰি পৃথকে সুকীয়াকে কিছুমান অধিকাৰ বিচৰা হয়? যদিহে অসমত থকা সকলোখিনি মানুহেই অসমীয়া হয়, তেনেহ'লে কি কাৰণে আমি কোনোবা ক্ষেত্ৰত নিজকে নহয় মই অসমীয়া, মই অমুক, কিন্তু মানে মই তমুক, মই অমুক জাতিৰ, মই তমুক জাতিৰ, মোৰ অমুক ট্ৰাইব, মোৰ তমুক ট্ৰাইব, মই অমুকটো অঞ্চলৰ মানুহ, এইবোৰ আমি কি কাৰণে কওঁ? এতিয়া সেইখিনি মানুহ অসমীয়া হয় জানো? এতিয়া সেই মানুহখিনি যিয়ে অসমত থাকিও বেলেগকে এটা অধিকাৰ বিচাৰে, সেইখিনি মানুহ জানো অসমীয়া হয়? আপুনি মন কৰিব, অসমত থকা প্ৰতিজন মানুহে কিন্তু অসমৰ যিটো সংস্কৃতি সেইটো কিন্তু জীয়াই ৰাখিবলৈ চেষ্টা নকৰে। সেই মানুহখিনিয়ে কোনোবা নহয় কোনোবা ক্ষেত্ৰত নিজৰ যিটো জন্মগত যিটো সংস্কৃতি বা যিটো নিজৰ জন্মগত যিটো স্বভাৱ, সেইটো কিন্তু আমাক দেখুৱাই দিয়ে। আৰু সেইকাৰণে আজি অসম দুধুৰ মুধুৰত। আচলতে অসমীয়া কোন? অসমীয়াৰ সংজ্ঞা কি? ইয়াৰ বিষয়ে, অসমীয়াৰ সংজ্ঞাৰ বিষয়ে ভালকে উদাহৰণ দিয়া মানুহ কিন্তু আজিলৈ মই পোৱা নাই। কোনেও ক'ব নোৱাৰে যে মই অসমীয়া বা এই মানুহখিনিয়ে অসমীয়া। সেইকাৰণে মই আজি এই উত্তৰটো ছ'চিয়েল মিডিয়াত বিচাৰিছোঁ। আচলতে অসমীয়া কোন? যদি মোক কোনোবাই বুজাই দিয়ে মই ভাল পাম।